নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ চেনেল অনুভূতিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ মাতটো একেবাৰে বহি গৈছে, হ'লেও যিমানখিনি পাৰোঁ মই ক'ব ট্ৰাই কৰিম। আজি মুভি চাব ওলাইছোঁ, মানে নগ'লেও নহয়, আগতীয়াকৈ টিকেট কাটি থৈ দিলে। তো এতিয়া এনেকৈ যাব ওলাইছোঁ আৰু গধূলিকৈ এখন বিয়াও আছে। মই দেখাই থাকিম বাৰু যিমানখিনি পাৰোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি এয়া মুভি থিয়েটাৰৰ পৰা ওলালোঁ। মোৰ মুভিখন ভালেই লাগিল, কিন্তু মানুহে বহুতেই বিৰোধী কৰিছিল এইখন মুভিৰ। কিন্তু ইমানো একো বেয়া নাপালোঁ ময়ো চাই কিনে, কাৰণ এখন দেশপ্ৰেমমূলকে মুভি হয়। আপোনালোকে নিশ্চয় চাব পাৰিব। আৰু কিন্তু মিষ্টাৰ আছে, কেনেকুৱা লাগিল? ভালে হয়, তাকেতো চাই কিনে ভালেই লাগিছে হয়নে? স্পাই ইউনিভাৰ্ছ গোটেইকেইটা। তাকে নেক্সট যেতিয়া আৰু এখন কি আহিব নেক্সট? ইয়াৰে টাইগাৰ থ্ৰী আহিব নেক্সট। অঁ, তেতিয়া সেইখন চাব লাগিব। এইখনতে ইমান হাল্লা মানুহৰ বাপৰে, কিন্তু চাইছে মানুহে হয়নে? যিমান বিৰোধ হেৰি কৰিলেও। আৰু গধূলিকৈ এতিয়া এখন বিয়াও আছে, তাতেও যাম। মই নিশ্চয় আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু আজি এখন বিয়া আছে, আমাৰ মিষ্টাৰৰ লগৰ ছোৱালীৰ হয়, ঘৰৰ ওচৰতে হয়। তাকে অলপ ওলাই আহিলোঁ, বিয়া বুলি যিহেতু অকণমান ৰেডিও হৈছোঁ। কেনেকুৱা লাগিছে জনাব। আৰু এইপিনে মিষ্টাৰো ওলাইছে। কি নাম আছিলে ছোৱালীজনীৰ, মানে তোমাৰ বান্ধৱীজনী? দুলুমণি দাস। আচ্ছা, দুলুমণি। তো মই দেখাম বাৰু, কইনাকো দেখাম মই। আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো আমি লোকেশ্যনত আহি পালোঁৱে। দুৰ্গা মন্দিৰত হয়তো ইমান ধুনীয়া লাগিছে, বাহিৰৰ পৰা বিৰাট ধুনীয়া লাগিছে ন সজোৱাটো। এইটো কইনাটো খুবেই মৰম লাগিছে। এইটো বাইক, কইনাৰ বাইক। আৰু ইয়া কইনাৰ লগত মই ফটো উঠা নাই দেই, জাষ্ট দেখাই দিছোঁ তাইক, ইমান ধুনীয়া লাগিছে তাইক। আৰু ইপিনে আৰম্ভ হৈ গৈছে নাচ, পূৰা ডান্স কৰি আছে, দেখিছেনে? আমাৰ কইনাও নাচি আছে, এইপিনে বায়েকে নাচিছে, আৰু এইকেইটা কোনোবা আলহী হয় সিহঁতৰ। চাই ভাল লাগে দিয়কচোন হয়নে? কিমান এটা ফূৰ্তিৰ দিন। ভাল লাগিছে। এনেই বেমাৰ হৈ আছে, কিন্তু বিয়াখনত যাই কিনে মনটো কিবা ফ্ৰেছ লাগিছে। তাতে আৰু মিষ্টাৰৰ লগৰ কেইজনীকো লগ পালোঁ। এইটো লগৰ ছোৱালী এজনী আছে, এইজনী নাহৰ, খুবেই মৰমীয়াল হয়। ভাল লাগিছে কথা পাতি কিনে। মই তাইক আগতে লগ পাইছোঁ, কিন্তু এনেকৈ মনত নাছিলে, সেইদিনা লগ পাওঁতেহে গম পালোঁ।
এই দুই কপি আৰু ভিডিঅ' ফটো এইবিলাকতো জানেই তাই উঠাই দিছে এইটো তো কেনে লাগিছে জনাব ভিডিঅ'টো আৰু যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব